নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত হাঁহ মাংসৰ 3 ধৰণৰ ৰেচিপি শ্বেয়াৰ কৰিম। ইয়াৰে কোনটো ৰেচিপি আপোনালোকৰ প্ৰিয় হয় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া মায়ে মাংসখিনি কাটি আছে। মায়ে আপোনালোকক হাঁহ মাংসৰ এটা ৰেচিপি বনাই দেখুৱাব আৰু মই দুটা ৰেচিপি আপোনালোকক বনাই দেখুৱাম। প্ৰথমতে মই বনাম আমাৰ সকলোৰে প্ৰিয় হাঁহ কোমোৰা। এতিয়া মই কোমোৰাটো কাটি লৈ আছো। কোমোৰাটো জাহা কোমোৰা হয়, মই বজাৰৰ পৰা লৈ আনিছো। প্ৰথমতে মই কাটি লোৱা কোমোৰাখিনি নিমখ অকণমান দি বইল কৰি ল'ম। এতিয়া মই কেৰাহীখনত তেল দি দিছো। তেলখিনি গৰম হৈছে। এতিয়া মই পিঁয়াজখিনি দি দিছো। পিঁয়াজখিনি দি মই ভাজি লৈছোঁ। এতিয়া মই আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ আৰু জিৰাৰ পেষ্টখিনিকো দি দিছোঁ, লগতে শুকান জলকীয়াৰ পেষ্টখিনিও দি দিছোঁ। এতিয়া মই পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। তাৰপিছত মই প্ৰয়োজন অনুসৰি নিমখ হালধি দি দিছোঁ। নিমখ হালধিখিনি দি মই পিঁয়াজখিনি ভালকৈ লৰাই দিছোঁ। এতিয়া মই মাংসখিনি দি দিম। মাংসখিনি মই ভালকৈ লৰাই ল'ম। তাৰপিছত ঢাকনিখন দি দিছোঁ। ঢাকনিখন দি মই 3 মিনিট সময় ৰাখিছিলোঁ। এতিয়া মই ঢাকনিখন উঠাই মাংসখিনি ভালদৰে ভাজি ল'ম। এতিয়া মোৰ মাংসখিনি ভালদৰে ভাজা হৈ গৈছে। এতিয়া মই কোমোৰাখিনি দি দিছোঁ। কোমোৰাখিনি দি মই মাংসখিনি ভালদৰে লৰাই ল'ম। কোমোৰা আৰু মাংসখিনি মই ভালদৰে ভাজি ল'ম। এতিয়া মোৰ কোমোৰা আৰু মাংসখিনিত ভালদৰে মছলাখিনি লাগি গৈছে। এতিয়া মই পানী দি দিছোঁ। পানী দি মই ঢাকনিখন দি দিছোঁ। ঢাকনিখন দি মই 5 মিনিট সময় ৰাখিছিলোঁ। এতিয়া মোৰ মাংসখিনিৰ পানীখিনি শুকাই গৈছে। মই গৰম মছলাৰ পেষ্টখিনি দি দিছোঁ। গৰম মছলাখিনি দি মই 3 মিনিট সময় ৰাখিছোঁ। এতিয়া মোৰ মাংসখিনি প্ৰায় হ'লে মান ধনিয়া মই অকণমান কাটি দিছোঁ। এয়া মোৰ প্ৰথমৰ হাঁহ কোমোৰা ৰেচিপিটো ৰেডি হৈ গ'ল। এতিয়া মায়ে বনাব বাঁহ গাজৰ লগত হাঁহৰ মাংস আৰু লগতে মই বনাম মাটিমাহৰ লগত হাঁহ মাংস। বাঁহ গাজখিনি মায়ে প্ৰথমতে ভালদৰে বইল কৰি লৈছে। মই মাটিমাহখিনি পাতা শিলত পিচি লৈ আছোঁ। আগতে উতলাই থোৱা পানীখিনিত মই মাটিমাহখিনি সিজিবলৈ দি দিছোঁ। এতিয়া মায়ে হাঁহ মাংস আৰু বাঁহৰ গাজখিনি বনাবৰ বাবে কেৰাহীখনত পিঁয়াজখিনি দি দিছে আৰু লগতে প্ৰয়োজন অনুসৰি হালধিখিনি দি দিছে। পিঁয়াজখিনি আধা ভাজা হোৱাৰ পিছত আগতে পেষ্ট কৰি লোৱা আদা নহৰুখিনি দিছে আৰু লগতে জিৰাৰ পেষ্টখিনি দিছে আৰু শুকান জলকীয়াৰ পেষ্টখিনি মায়ে দি দিছে। এতিয়া এইখিনি দি কিনে ভালকৈ পিঁয়াজখিনি লৰাই লৈছে। পিঁয়াজ আৰু মছলাখিনি ভালদৰে মিক্স হৈ গৈছে। এতিয়া মায়ে মাংসখিনি দি দিছে। মাংসখিনি দি ভালদৰে লৰাই লৈছে। তাৰপিছত ইয়াতে প্ৰয়োজন অনুসৰি নিমখ দি দিছে। এতিয়া মই সিজিবলৈ দিয়া মাটিমাহখিনিত নিমখ দি দিছোঁ আৰু লগতে অকণমান কলৰ খাৰ দি দিছোঁ। কলৰ খাৰখিনি দি মই মাটিমাহখিনিক আকৌ ভালদৰে সিজিবলৈ দি দিছোঁ। এয়া মায়ে বনাই থকা মাংসখিনি ভাজা হৈ গৈছে। এতিয়া বাঁহৰ গাজ আৰু মায়ে এটা আলু কাটি দি দিছে। এইখিনি দি মায়ে মাংসখিনি ভালকৈ লৰাই লৈছে। এতিয়া বাঁহৰ গাজ আৰু আলুখিনি মাংসৰ লগত ভালকৈ ভাজা হৈ গৈছে। এতিয়া মায়ে পানী দি দিছে। পানীখিনি দি ভালদৰে লৰাই লৈছে। তাৰপিছত মায়ে ঢাকনিখন দি দিছে। ঢাকনিখন দি মায়ে 5 মিনিট সময় ৰাখিছিল। এতিয়া মায়ে গৰম মছলাখিনি দি দিছে। এয়া মোৰ মাটিমাহখিনি সিজি গৈছে। এতিয়া মই ঘুটনি মাৰি দিছোঁ। এইফালে মাৰ বাঁহৰ গাজৰ লগত হাঁহৰ মাংস ৰেডি হৈ গৈছে। এতিয়া মই শেষৰ ৰেচিপিটোৰ কাৰণে কেৰাহীখনত তেল দি দিছোঁ। তেলখিনি গৰম হৈছে। মই পিঁয়াজখিনি দি দিছোঁ। এয়া মই মাংস মাটিমাহৰ লগত বনাই আছোঁ।
এতিয়া মই আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ আৰু লগতে শুকান জলকীয়াৰ পেষ্টখিনিও দি দিছোঁ। তাৰপিছত মই ভালদৰে লৰাই লৈছোঁ। প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দি দিছোঁ। তাৰপিছত মই ভালকৈ লৰাই লৈছোঁ। এতিয়া মোৰ পিঁয়াজখিনি ভাজা হৈ গ'ল, হাঁহ মাংসখিনি দি দিছোঁ। এতিয়া মই ঢাকনিখন দি হাঁহ মাংসখিনি অকণমান সময় সিজিবলৈ দিম। ঢাকনিখন উঠাই দি মই মাংসখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। এয়া মাংসখিনি মোৰ ফ্ৰাই হৈ গৈছে। এতিয়া মই মাটিমাহখিনি দি দিছোঁ। মাটিমাহখিনি দি মই ভালকৈ লৰাই লৈছোঁ। এনেকৈ 5 মিনিট ৰখাৰ পিছত মই গৰম মছলাৰ পেষ্টখিনি দি দিছোঁ। গৰম মছলাৰ পেষ্টখিনি দি মই ভালদৰে লৰাই লৈছোঁ। শেষত মই মান ধনিয়া দি দিছোঁ। মান ধনিয়াখিনি দিয়া হোৱাৰ পিছত মই মিহিকৈ আদা অকণমান কাটি দিছোঁ। এয়া মোৰ মাটিমাহ আৰু হাঁহৰ মাংসখিনি হৈ গ'ল। এইটো হ'ল বাঁহৰ গাজৰ লগত বনোৱা হাঁহ মাংস আৰু এইটো মাটিমাহৰ লগত বনাইছোঁ আৰু এইটো হ'ল জহা কোমোৰা আৰু হাঁহৰ মাংস। বন্ধু বান্ধৱীসকল, এনেকৈ খাই বহুতেই ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাবচোন। ইয়াৰে মোৰ সকলোতকৈ মাটিমাহৰ লগত হাঁহৰ মাংসটো খায়ে বেছি ভাল লাগিল। আমি আজি খাম এইটো হ'ল কোমোৰা লগত হাঁহৰ মাংস। বঢ়িয়া হৈছে না চোন? এই আমি খাই আছো। বঢ়িয়া। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ইমানেই। বাই বাই।